সমগ্ৰ কাৰ্বি আংলঙত পথিত জহা সাহিত্যিক লংকাম তেৰণৰ 11 সংখ্যক মৃত্যু দিৱস পালন ডিফু কাৰ্বি আংলং লাম্মেদ আমিৰ ভৱনতো কেন্দ্ৰীয়ভাৱে শ্ৰদ্ধাঞ্জলি তৰ্পণ ডিফু মাঞ্জাপথৰ সমীপৰ ৰংকাং থিৰত বিশুদ্ধ পানী প্ৰস্তুতিকৰণৰ বাবে লংচৰ মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন পৰিষদৰ CM তুলিৰাম ৰংঘৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ 29 জুন কাৰ্বি সাহিত্যৰ কাণ্ডাৰী প্ৰয়াত লংকাম তেৰণৰ মৃত্যু দিৱস এই দিনটোতে পথিত জহা সাহিত্যিকগৰাকীয়ে কাৰ্বি সাহিত্য প্ৰেমীসকলক ইহ সংসাৰত এৰি থৈ গৈছিল সমগ্ৰ কাৰ্বি আংলং জিলা জুৰি আজি বিশিষ্ট সাহিত্যিকগৰাকীৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি তৰ্পণ কৰে গভীৰ শ্ৰদ্ধাঞ্জলি ডিফুৰ ৰংথিয়াং স্থিত কাৰ্বি লাম্মেদ আমিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত পুৱা প্ৰায় 10 বজাত বিশিষ্ট সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি সাহিত্যিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে কাৰ্বি লাম্মেদ আমিৰ সভাপতি সিদ্ধিনাথ ৰংপীৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত স্মৃতিচাৰণ সভাত সাহিত্যিকগৰাকীৰ জীৱন তথা সাহিত্য কৃতিৰ ওপৰত পৰ্যালোচনা আগবঢ়াই অনুষ্ঠানত অংশ লোৱা বিশিষ্ট কবি তথা সাহিত্যিকসকলে এনেদৰে হামৰেনতো পশ্চিম কাৰ্বি আংলং লাম্মেদ আমিৰ শাখাৰ সৌজন্যতো প্ৰয়াত সাহিত্যিকগৰাকীৰ স্মৃতি দিৱস অনুষ্ঠান বন্তি প্ৰজ্বলন স্মৃতিচাৰণ সভাৰ জৰিয়তে অনুষ্ঠিত হয় হামৰেন শাখা আমিৰ সভাপতি হেমাৰী তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত বিশিষ্ট সাহিত্যিক বিদ্যাৰাম ৰংপীয়ে প্ৰয়াত সাহিত্যিক লংকাম তেৰণৰ জীৱন তথা কৰ্মৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পাৰ্বত্য জিলা কাৰ্বি আংলঙক উদ্যোগ ক্ষেত্ৰত বিপ্লৱৰ ৰেঙনি মূল ইংটিপি মালিকাধীন লংচৰ মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰী 29 জুনত ডিফু মাঞ্জা পথৰ সমীপৰ ৰংকাং থিৰত আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙে ডিফু মাঞ্জাপথৰ সমীপৰ ৰংকাং থিৰত মূল ইংটিপিৰ মালিকাধীন মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰী স্থাপনৰ প্ৰস্তুতি পাৰ্বত্য জিলাখনত ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ ব্যৱসায়ৰ দিশটো আগুৱাই লৈ যোৱাৰ লগতে বহু নিবনুৱা শিক্ষিত যুৱকসকলৰ উদ্যোগমুখী কৰাত এটা আৰ্হি হ'ব ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন কৰি CM তুলিৰাম ৰংহাঙে এই প্ৰচেষ্টাৰ শলাগ লয় মূল ইংটিপি মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড আজি আধাৰা স্থাপন কৰা হৈছে আৰু ইয়াৰ লোকেল MLA বিদাসিংলেং ডাঙৰীয়া হাৰবাদ MLA দৰসিং ৰংহাং ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি EMMC বিলাক ইয়াত আহিছে আজি আধালা স্থাপন কৰা হৈছে ইয়াৰ টোটেল প্ৰজেক্ট কষ্ট আছে 12 কোটি টকা বুলি কৈছে সেই 12 কোটি টকা আঁচনিটো আজি আধালা স্থাপন কৰা হৈছে আৰু যিজনে ইয়াৰ এই ইণ্ডাষ্ট্ৰিৰ প্ৰাইভেট লিমিটেড লংচৰ যিটো মিনাৰেল ৱাটাৰ প্ৰাইভেট লিমিটেড যিটো ইণ্ডাষ্ট্ৰি যিটো বহাব তেওঁ কৈছে যে ইয়াতে এক বছৰৰ ভিতৰত গোটেইখিনি ইয়াত সম্পূৰ্ণ সেই আঁচনিটো কৰা হ'ব আৰু লগতে ইয়াৰ যিবিলাকৰ আনএমপ্লয়ড ইউথ ল'ৰা ছোৱালীবিলাক ইয়াতে সংস্থাপন হ'ব নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকে প্ৰায় ইয়াত লোকেল মানুহবিলাক ইয়াত সংস্থাপন হয় এতিয়া ইণ্ডাষ্ট্ৰী যেতিয়া বহাব তেতিয়াতো নিবনুৱাৰ সমস্যা মানে হ'বই গতিকে এনেধৰণৰ আমি আনএমপ্লয়ড যুৱক যুৱতীবিলাকক আগুৱাই নিয়াৰ স্বাৰ্থত এনেধৰণৰ আমাৰ NOC কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা এতিয়া ট্ৰেড লাইচেঞ্চ আমি দিওঁ সেইটো কাৰণে সেইবিলাকৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এইটো ব্যৱস্থা কৰি দিওঁ ইণ্ডাষ্ট্ৰীৰ মালিক মূল ইংটিপিয়ে ইণ্ডাষ্ট্ৰীটোৰ পৰা বিশুদ্ধ খোৱা পানী উৎপাদন কাৰ্যক্ষমতাৰ সন্দৰ্ভত কয় যে 24 ঘণ্টাত ইয়াৰ পৰা 6 লাখ লিটাৰ পানী উৎপাদন কৰিব পাৰিব
উল্লেখযোগ্য যে অদূৰ ভৱিষ্যতে এই ইণ্ডাষ্ট্ৰীত উৎপাদন কৰা বিশুদ্ধ পানীয়ে জিলাখনৰ বহু ঠাইত খোৱা পানীৰ অভাৱ পূৰণ কৰিব বুলি আশা কৰিব পাৰি Pusuan awar saya kaniki people yang support dan kutang deh. Ini ansu sesi kadu beda ni ate aso industries aso kali hetan 24 hours along si 6 lakhs liter long me. That's nada non ke banjiri so jangan tu makan lapar untuk karbon kita nang pon pe pilo council sora nang pon tigo positan aphai nang ban pon jom bikin angtan stame chona da nang long asana non la da non sin san industries na fin lo la dan ke bikin so jang ke dia marsa labang so industries pangi phan long le kon ketik dul ne ke ketik ke disike kata na baje pange fuel pros ke hini Benjun kalau masih proses pun, kita ni pun aku orang caci, macam pun lo je, kita ni senggong petang je. News Desk Report Cut News. পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ছচেং ভিডিচি ভৱনত অনুষ্ঠিত এক সভাৰ জৰিয়তে বিধায়ক ৰূপসিং তেৰণে সমষ্টিৰ খেতিয়ক ৰাইজৰ মাজত বিতৰণ কৰে খেতিৰ সা সঁজুলি বাৰিষা বতৰ মানে খেতিয়কসকলৰ বাবে খেতি কাৰ্যৰ ভৰপক বতৰ জিলা কৃষি বিভাগৰ সৌজন্যত বিধায়ক ৰূপসিং তেৰণে সমষ্টিৰ খেতিয়কসকলৰ মাজত স্প্ৰে মেচিন দা কোদাল আদি বিতৰণ কৰে খেতিৰ সঁজুলি বিতৰণ অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং বিজেপি যুৱ মৰ্চাৰ সভাপতি প্ৰীতম ৰংপিকে ধৰি ভালে সংখ্যক দলীয় কৰ্মকৰ্তা তথা বিষয়াসকলে অংশ লয় উল্লেখ্য যে সম্প্ৰতি বিশ্বৰ লগতে দেশত অব্যাহত থকা প্ৰাণ সংহাৰী কৰোনা কালত ভয়ংকৰ সংক্ৰমণ ৰোধৰ বাবে কোভিড প্ৰটোকল পালন কৰি মুখত মাস্ক লগোৱাৰ লগতে সঘনাই চাবোনেৰে বা চেনিটাইজাৰে হাত ধোৱাৰ বাবে উপস্থিত ৰাইজক আহ্বান কৰে বিধায়ক ৰূপসিং তেৰণে সামান্য পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সমস্যা বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chorol hoy pokchukor jinjin ta nang na igar koy bong manai wangsarak thane pokchukor ong ko pipolo bong pipolote igar koy ni pokchukor elo timen men do nang nam bidam thane chicha kon elo ajo porto loge bong pharmacy jingkira po bunan ke dam lang lang no hi ki long bang puji minni Pokchokor dawai nang pidun tha Lada ketok 24/7 open pu zero anteng puduman Nangli tum ajat apor lapen ajat arni lewang sitame nili tum alon medical store ke 24/7 ingpu ponlo Lahen lo alon medical store Icheng si karbiang bongpen kang pucheng pharmacy labang so pharmacy reke 24/7 ingpu lapen ajat adawai le nang jisita ladak long poniji lapen kelong le adawai nangli order pikang lote prapjin pen long poniji Lasi Difu Medical College and Hospital opposite Alon Medical Store along Nangli Tumtame, Humrig Non. Anso se kachini jiaphan, abiar kipia number along Humrig Tame. বিৰতিৰ পুনৰ বাতৰি মজিয়াত টকমকা ভোট কেন্দ্ৰৰ অন্তৰ্গত শিল ধৰমপদ বনৰীয়া হাতীৰ গছকত প্ৰাণ গ'ল ওচাৰাম ৰংপি নামৰ এজন ৬২ বয়সীয়া বৃদ্ধাৰ শোকাবহ ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ টকমকা অঞ্চলত বিয়পি পৰিছে তীব্ৰ চাঞ্চল্যৰ
29 জুনৰ পুৱতি নিশা সময় তেতিয়া প্ৰায় 3:30 বাজি খাদ্য বিচাৰি বনাঞ্চল এৰি জনা অঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ চাকে উচাৰাম ৰংপীৰ ঘৰৰ কাষৰ বাৰীত লাগি থকা পকা কঁঠাল খাই আছিল সেই সময়তে প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা এজন বয়সীয়ান ব্যক্তিক হাতীৰ চাকে আক্ৰমণ কৰে আৰু গছকি প্ৰাণে মাৰি থৈ যায় পুৱা এই দুখজনক খবৰটো সমগ্ৰ অঞ্চল বিয়পি পৰে আনহাতে খবৰটো পাই প্ৰায় 6:30 মান বজাত DFO সহিত বনকৰ্মী দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু DMCHলৈ প্ৰেৰণ কৰে লাংখিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ অসম নাগালেণ্ড সীমান্তৰ লাহৰীজান এলেকাত লাহৰীজান আৰক্ষীয়ে অভিযান চলাই মংগলবাৰে উদ্ধাৰ কৰে ব্যাপক পৰিমাণৰ গাঞ্জা এই সংক্ৰান্তত আটক কানহায়া কুমাৰ নামৰ এজন অটো চালক সীমান্ত এলেকা লাহৰীজানত নিয়মীয়া তালাচীত আৰক্ষীয়ে NL07FA 2502 নম্বৰৰ এখন অটোৰিক্সাৰ পৰা 8 কেজি গাঞ্জা উদ্ধাৰ কৰে UPC গোপেশ ঠাকুৰীয়া হোমগাৰ্ড ৰূপম শইকীয়া আৰু CRPFৰ এটা দলে এইদৰে ৰিক্সাখনৰ পৰা গাঞ্জা উদ্ধাৰ হোৱা বিষয়টো তৎক্ষণাত খটখটি আৰক্ষীক অৱগত কৰে খটখটি আৰক্ষীয়ে জব্দকৃত গাঞ্জাৰ লগতে অটোৰিক্সা সহ আটক কৰে ৰিক্সা চালক কানহায়া কুমাৰক আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত কানহায়া কুমাৰ বিহাৰ দাৰভাংগা জিলাৰ নিবাসী আৰু অস্থায়ীভাৱে কাৰ্বি আংলং জিলাৰ লাহৰীজানত নেতাজী কলনীত থাকে উল্লেখ্য যে এই সংক্ৰান্তত অধিক তথ্য জানিবৰ বাবে আৰক্ষীৰ সোধা পোছা অব্যাহত আছে বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ